নমস্কাৰ জুনিস্কা বেকিং অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি দেখা পাইছে আজি বনাব ওলাইছোঁ এটা কেক, আৰু এই কেকটো আজি মোৰ বেলেগ হয়। 1 ঘণ্টাৰ ভিতৰত এই কেকটো বনাই দিব লগা হৈছিলে, আৰু আমাৰ ওচৰতে হয়, মানে আমাৰ নামৰ ৰিহাৰ্চল হৈ আছিলে। তো এনেকৈ ফোন কৰিলে 8:30মান বজাত দাদা এজনে ক'লে কি তোমাৰ তাত ৰেডিমেড কেক আছে নেকি। মই ক'লোঁ ৰেডিমেড কেক তেনেকৈ নাৰাখোঁ, যিহেতু বহুত দিন মই কেকৰ অৰ্ডাৰো পোৱা নাই, আৰু ৰেডিমেড কেকগিলা ৰাখিলে মানে ভাল নালাগে। তাৰপিছত তেনেকৈ কওঁতে কৈছে 1 ঘণ্টাৰ ভিতৰত বনাই দিব পাৰিবা নেকি, এনেকৈ ক'লে। তাৰপিছত মই ভাবিলোঁ বহুত দিন কেকৰ অৰ্ডাৰো পোৱা নাই, আৰু 1 ঘণ্টাৰ ভিতৰত বনাই দিবলৈতো চেষ্টা কৰিব লাগিব, আৰু কেকটো মোৰ হাতৰ পৰা মানে এৰি যাব নিদিওঁ। সেইকাৰণে ক'লোঁ দাদা 1 ঘণ্টাৰ ভিতৰত মই বনাই দিম। এনেকৈ কওঁতে মানে কৈছে পিছে বনোৱাছোঁ এটা কেক, এনেকৈ ক'লে। তাৰপিছত মই ফটাফট কিনে নামৰ মানে বাকীগিলাকে ৰিহাৰ্চল কৰি থাকিলে, মই যাই কিনে ফটাফট কেক বনাইছোঁ। প্ৰথম মানে বাকীখিনি কৰি কিনে আমি গেছত বহাইছোঁ, মানে অভেনত বহাই মইতো 80 ডিগ্ৰী দি কিনে মই 30 ছেকেণ্ডত মানে পুৰা ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত আকৌ ক্ৰীমটো মানে কেকটো বহোৱাৰ লগে লগে মই ক্ৰীমটো ফেটি কিনে ফ্ৰিজত থৈ দিছিলোঁ, আৰু যেতিয়া মই স্পঞ্জটো হৈ উঠাৰ পিছতে মই ধুনীয়াকৈ আকৌ কেকটো মই ঠাণ্ডা হ'বৰ কাৰণে ফেনৰ তলত থৈ দিছিলোঁ, আৰু এনেকৈ চেনি চিৰাপ বনাই কিনে আমি ধুনীয়াকৈ কেকটো মানে ডেক'ৰেশ্যন কৰিলোঁ। আৰু তেনেকৈ কি ডেক'ৰেশ্যন কৰিলোঁ আপোনালোকতো দেখাব লাগিব। বহুত দিন কেকৰ ভিডিঅ' দিয়া নাই, মানে এদিন দিয়া নাই, আৰু মানে কেকৰ অৰ্ডাৰো পোৱা নাই তেনেকৈ। তো সেই আৰু আজি আৰু কেকটো বহুত চিম্পুল হয়, আৰু 1 ঘণ্টাৰ ভিতৰত যিকোনো কেক মানে বনাই দিবতো নোৱাৰি। সেইকাৰণে মানে অলপমান চিম্পুল চাই কেক বনাই দিলোঁ। বহুত ডিজাইন হ'লে বেলেগ কথা আছিলে, কিন্তু ল'ৰাৰ বাৰ্থডে হয়, মানে লগৰ ফ্ৰেণ্ডৰ 5জন মানে কৰিছিলে তেনেকৈ। আৰু এইটো ½ কেজি কেক হয়, আৰু এই ½ কেজি কেকটো বনাব দিছিলে, আৰু তেনেকৈ বনাই আছোঁ। আৰু আপোনালোকে দেখাই পালে মই কি কালাৰ দিছোঁ, ব্লু কালাৰ দি দিছোঁ, আৰু ছাইডতো মানে কালাৰ দি কিনে আমি ফিনিচিং কৰি দিছোঁ, আৰু ওপৰত আমি ৰ'জ দিছোঁ ষ্টাৰ নজলটোৰে, আৰু তেনেকৈ 1M নজলটোৰে 195 নজলটোৰে ধুনীয়াকৈ মানে দেখা পাইছে ষ্টাৰকেইটা দি দিছোঁ। আৰু এতিয়া আমাৰ ফুলৰ সেইখিনি হৈ গৈছে, আৰু তলত যিটো বৰ্ডাৰটো দিয়া নাই আমি হোৱাইট কালাৰ ক্ৰীমেৰে বৰ্ডাৰটো দি দিছোঁ। আৰু এই কেকটো মানে 1 ঘণ্টা গড়ে 1 ঘণ্টা 20 মিনিটমানৰ পিছত দাদাজনে নিব আহিছিল, আৰু হোৱাৰ লগে লগে মই ফোন কৰিছিলোঁ। আৰু কেকবিলাক বনোৱাৰ পিছত অলপমান ফ্ৰিজত থ'লে অলপমান ছেট হয়, আৰু ধুনীয়া হয় তেতিয়া খাবৰ কাৰণে, মানে বনাই দিবও নোৱাৰি। তো ধুনীয়াকৈ মোৰ 1 ঘণ্টা 1 ঘণ্টা 10 মিনিটমানৰ ভিতৰত মোৰ এই কেকটো পূৰা সম্পূৰ্ণ ৰেডি হৈ গৈছিলে। আৰু ফ্ৰিজত থোৱাৰ পিছত দাদাজনক কল কৰিলোঁ, দাদা কেকটো হৈছে নিব পাৰিবা বুলি ক'লোঁ কওঁতে, আৰু তাৰপিছতে 10 মিনিট পিছত আৰু দাদাজনে আহি পেলাই লৈ গ'ল আৰু কৈছে আৰু দাদাজনে 1 ঘণ্টাৰ ভিতৰত যে বনাই দিছা। চেলিব্ৰেশ্যন, মোৰ মতে চেলিব্ৰেশ্যনটো কোনো কাৰণত মানে নোহোৱা হ'ব নালাগে, আৰু মইতো বনাই দিব লাগিব। বেলেগৰ পৰা আনিবলৈ তেওঁলোকৰ তাৰ যিহেতু টাইম নাই, ঘৰৰ ওচৰৰে ছোৱালী হয়, ভণ্টি হয়, তো তাইকে বনাব দিওঁ বুলি তেনেকৈ বনাব দিলে। তো মই 1 ঘণ্টাৰ ভিতৰত বনাই দিলোঁ দাদাজনক, আৰু বহুত ভাল পালে। তো এয়া দেখা পালে, এয়া আমি গ'ল্ড কালাৰ স্প্ৰে কালাৰটো মাৰি দিছোঁ, মানে অলপমান মানে ধুনীয়া দেখা হ'বৰ কাৰণে, আৰু মানে যিমান পাৰোঁ আৰু ভাল কৰিবলৈ চেষ্টা কৰোঁ। তো ভিডিঅ'টো আজিৰ কাৰণে এইখিনি আছে, কেনেকুৱা পালে ক'ব। গতিকে আজিৰ কাৰণে বাই বাই।